তো গাইছ ওয়েলকাম টু মাই মিনি ব্লগ। তো গাইছ আপোনালোকে কেনে আছে আশা কৰোঁ সকলো ভালে আছে। তো গাইছ আমি আজি হহিৰে টিম গৈ আছোঁ ক'ত গৈ আছোঁ খাবলৈ মিটিঙত গৈ আছোঁ খাবলৈ। তো এইফালে এটা কেণ্ডিডেটৰ ঘৰৰ ফালে আমি চাহ খাই আছোঁ। বুটটো হওক বা নহওক মাত খাব লাগিব, আমাৰ খাবই লাগিব, আমাৰ খাবই লাগিব। নাখালে পেটটো নভৰে। আজি কি খাবলৈ গৈ আছোঁ? মাংস পোলাও। মাংস পোলাও কেইটা নিব? মানুহ বেছি আছে পেকিং দিব না বেলেগ বা দিব? এনে দিব চাগে। তই কেইটা ল'বি? মই চাৰিটা ল'ম। তো গাইছ এই চাক চাৰিটা বোলে ল'ব খাবলৈ। তো বলক চাক হইৰে টিম এই প্ৰেচিডেণ্ট হয় প্ৰেচিডেণ্ট এই মেম্বৰ এজনক 200 এই চাক মেম্বৰ আৰু মই কি হয় ঠিকাদাৰ এই প্ৰেচিডেণ্ট মোৰ লগতে আছে। এই চাক হইৰে টিম এইকেইটা এইবিলাক আগতে গৈ আছে। এই চাক মুৰব্বী হয় এবাৰ বোলে MLA খেলিব ই। এই চাক এই MLA গৈ আছে MLA এই চাক এই গাইজ আগতে মুৰব্বী গৈ আছে। দুটা মুৰব্বী গৈ আছে, দুজন মুৰব্বী। এটা নাম হল গুলদার হোসেন, একটা নাম তাহাজ্জুদ। এই চাক ঠিকাদাৰ দুটা আমাৰ গৈ আছে। মোৰ ঠিকাদাৰ প্ৰেচিডেণ্ট। প্ৰেচিডেণ্ট বোলে প্ৰেচিডেণ্ট চাইলাক চাই দিয়ক। মানে হইৰৰ প্ৰেচিডেণ্ট ন? এই যে সি আগতে গৈ আছে খাব কাৰণে। এই গাইছ এই বোলে আগতে বোলে খাই আছে, ৰাস্তাতে খাই আছে সি। তো গাইছ আমি ফাইনেলি মিটিঙত আহি পালোহি। তো আপোনালোকক দেখাই আছো মিটিংটো ক'ত হৈ আছে। এই মিটিঙত চলো এই গাইস মুরব্বী चलो हम लोग मीटिंग में आ गया। মুরব্বী কিটা পাশে রুকি এই চাক আৰু আমাৰ গাঁৱৰ মুৰব্বী এই মুৰব্বী এই চাক এই ভলীবলৰ লিডাৰ এই চাক জাৰ্চি নম্বৰ 3 এই লিডাৰ কেইটা আগতে আছে। এই চাক কেণ্ডিডেটৰ বাই এই যে মুখটা দেখাও। এই যে লিডার এই চাক লিডার এইটো লিডাৰ ফকিৰৰ লিডাৰ। তো গাইছ আমি ফাইনেলি আহি পালো মিটিঙত। তো বলক এইফালে বহো। তো গাইছ আমি এইফালে বহি আছো। এই চাক গোটেইখিনি এইফালে লিডাৰ কেইটা এইফালে আছে। এই সন্মুখত আৰু এজন লিডাৰ এই চাক ৰাষ্ট্ৰীয় ভাষা এটা মাৰি দিলা। রাষ্ট্রীয় আমার অসমৰ রাষ্ট্রীয় ভাষা এটা দি দে। তো গাইছ এইফালে এই কেণ্ডিডেট হয় জামালউদ্দিন বুলি। তো জামালউদ্দিন কেণ্ডিডেট হয়। আপোনালোকে ভোটটো দি দিব, জয়যুক্ত কৰি দিব। তো গাইছ এই চাক আমাৰ অৱস্থা। মিটিং শেষ হোৱাৰ লগে লগে আমি মই কেইটা ল'লো 2 4 5 6টা ল'লো, মানে আৰু দুটা খাই লো 8টা এইটো 3টা খাই শেষ কৰি আৰু 3টা আছে। এই চাক আমাৰ অৱস্থা। পানী দিয়া না আমি হইৰৰ লিডাৰ হয় সেইকাৰণে এনেকৈ খাইছো। পানী দিয়া এই চাকে হৈ আছে। এই আমাৰ লিডাৰ হয় প্ৰেচিডেণ্ট। ই মানে বহুত খাইছে, 10টা মান খাই দিলে। জিয়ে দিছে দে পানী দিয়া নাই, এইটো একদম গাদ্দাৰি কৰি দিছে। গাত পানী দিছে, তই লোৱা নাই সেইটো কয়। দিয়া নাই পানী পানী দিছে ঐ দিছে মই লৈছো ন, ক'ত দিছে লৈছো মই ঐ গুলো লৈছো ন এই লৈছে। তো গাইছ আমাৰ ভিডিঅ'টো কেনেকুৱা লাগিছে, যদি ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। দুনিয়া হৈছে। তো গাইছ মিটিঙত গৈ কোনে কোনে মানে এনেকুৱা কৰে তো কমেণ্ট বক্সত কৈ যাব। তো বাই বাই।